কি হলো তোক ঘৰত বিচাৰিলোঁ আৰু তই বহি আছো ইয়াত আৰু ৰচোন গুৱাহাটীৰ পৰা অহাৰ পিছত তোৰ কি হৈছে তই বোলে ঘৰলৈও যোৱা নাই মই গুৱাহাটী যোৱাৰ পিছত ইয়াত কি হৈছিল মেঘালীৰ বিয়া তাৰ লগত কেনেকৈ হ'ল সেইবোৰ এতিয়া বাদ দে তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰ বুজিছনে আৰু বল ইয়াৰ পৰা বল 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 তই যা মই যি সুধি আছো তই ক'ব নোৱাৰা যদি ওলাই যা ইয়াৰ পৰা কৈছো ন তোক মই যা ইয়াৰ পৰা এতিয়া মই কি কৰিব লাগে সেইটো মই জানো তুমি নহলে নাথাকো মই অকলে মৰিয়ে যাম সঁচাকৈ মৰিয়ে যাম ও মোৰ খুন তোমাক নাপালে জীৱন মোৰ যাব থলে মৰিয়ে যাম সঁচাকৈ মৰিয়ে যাম তুমি মোৰে মই তোমাৰে হৈ থাকিমে জীয়াই সুখে দুখে বুকুৰে মাজতে ৰাখিমে সদায় থাকিবলৈ তুমি মোৰ হৈ হিয়াৰে মাজত ও মোৰ সোণ তুমি নহলে নাথাকো মই অকলে মৰিয়ে যাম সঁচাকৈ মৰি যাম জানো হা মই মেঘালীক ভাল পাইছিলো তই মাজত ঘুমাইছ তই জানিব খুজিছ হা মই কোন হা তেতিয়াহ'লে কোন ঐ কোন অভিমান সামৰি মোৰ কাষলে আহিবা বুকু মৰমত সাবতি ধৰিবা লাহে লাহে তুমি মোৰ কৰিবা সপোনপুৰ তোমাৰ মৰমতে হেঁপাহৰ পৰিবৰ বাৰে বাৰে তুমি মোৰ ভাঙিবা অভিমানবোৰ বাজিব বুকুতে প্ৰণয়ৰে মিঠা সুৰ তুমি কৰে মই তোমাৰে ৰৈ থাকিমে দিয়াই জীৱন বাটৰ লগৰী সদায় থাকিমে ৰৈ তোমাৰে হৈ
ঐ মেঘালী শুনচোন কি হ'ল নবীনে তোৰ মানুহজনক মাৰি সৌ হাবিখনত বান্ধি থৈছে ঐ বলচোন বল 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 নবীন মেঘালী যা তাক মাৰি পেলালো ঐ যা না তোৰ না মোৰ নবীন মেঘালী 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 ঐ মেঘালী ঐ আঁতৰি দে এই মেঘালী মেঘালী মাৰি পেলালো তাইক তই কি কৰিলি এইবোৰ মাৰি পেলাইছো না মেঘালী? তোৰ না মোৰ তাই তোৰে আছিলে গুৱাহাটী গৈ পেলাই তোৰ মোবাইল কি হৈছিলে হা মোবাইল মেঘালী তই যেতিয়া গুৱাহাটী গৈছিলি তাৰ কেইমাহমান পিছতে তাই প্ৰেগনেণ্ট হৈছিলে তেতিয়া তই ক'ত গৈছিলি তোক বহুত আমি চেষ্টা কৰিলোঁ বিচাৰিবলৈ কিন্তু ক'তো নাপালোঁ তাৰপিছত ঘৰ আৰু গাঁৱৰ মানুহৰ চকুৰ পৰা বাচিবলৈ মই এক বিয়া পাতিব লগা হ'ল কিন্তু আমিতো তাই বিয়াৰ পিছতো তোক বিচাৰি আছিলোঁ আৰু তই তাইকেই মাৰি পেলালি মেঘালী মেঘালী শুনচোন আঁতৰ